সকলোকে কুকুৰটোৱে যিটো ভকি আছে কৈছিলে একদম খং উঠি যায়। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আকৌ আজি এটা ভিডিঅ' এটা বনাবলৈ লৈছোঁ। তো মই এতিয়া গৈ আছোঁ বাৰীলৈ। মানে কি হ'ল, আপোনাৰ চব্জি খেতি কৰি থোৱা আছে বৌহঁতৰ ঘৰৰ পিছফালে। তাত জেগা আছে, ঘৰৰ ওচৰত যিটো জেগা নাই সেইটো কাৰণে বৌহঁতৰ ঘৰ তালৈকে গৈ আছোঁ। আৰু ভিডিঅ'টো আপলোড দিবলৈ আছে ভিডিঅ' এটা। তো মোৰ ঘৰত নেটটো বহুত প্ৰব্লেম দিয়ে। তো মই এতিয়া গৈ আছোঁ বৌহঁতৰ তালৈ, ভিডিঅ'টো আপলোড দিম। তাৰপিছত আমাৰ কি চব্জি খেতি কৰা আছে সেইবোৰ দেখাম, আৰু ঘৰলৈ ওলকবি দুটামানো আনিম। তো এতিয়া গৈ থাকোঁ ব'লক, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিব। আৰু বাঁহে কিবা এটা বনাইছিলে, কিন্তু যদি চাব বিচাৰে তেনেহ'লে মই ভিডিঅ' এটা বনাই দিম বুলি ভাবিছোঁ। তো আপোনালোকে যদি চাব বিচাৰে কমেণ্ট কৰিব, নহয় মই বেলেগ এটা ভিডিঅ' বনাই দিম। আৰু এতিয়া গৈ থাকোঁ, কি চব্জি খেতি কৰা আছে সকলোবোৰ দেখাম। আৰু আপোনালোকে মোৰ পৰা কেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰে তো কমেণ্ট কৰিব। তো মই দিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ ভাল কণ্টেণ্ট। আৰু এতিয়া গৈ থাকোঁ ব'লক, আৰু ব'লক। আৰু বৌহঁতৰ ঘৰটো বেছি দূৰ নহয়, যিহেতু মই আহি পাই গ'লোহি। এইফালে দেখিছে এইটো বৌহঁতৰ ঘৰ, আৰু মই ভিডিঅ' আপলোড হৈ আছে আপোনাৰ এইফালে চাওক, এইটো ভিডিঅ' আপলোড হৈ আছে। তো এতিয়া মই চিধা যাম চব্জি। বৌহঁতৰ ঘৰত মানুহ আছেনে নাই নাজানো। কুকুৰ এটা আছে, আপোনালোকক কুকুৰটো দেখাম, আৰু কি চব্জি আছে সেইবোৰো দেখাম। তো চাই থাকক। আৰু এটা ঘৰ আহি পাই গ'লোঁ। বৰ্তমান মানুহ নাই চাগে, মানুহ নাই, দৰ্জা বন্ধ। তো এতিয়া মই কি চব্জি খেতি কৰা আছে সেইবোৰ দেখাম আপোনালোকক, ব'লক। আৰু এইফালে আপোনাৰ কুকুৰ এটা আছে, এইটো চাওক কুকুৰ, হেই টিংকু ভাইটি এই ভাইটি কি হ'ল, তোক এৰি থৈ গ'ল? ক'ত গ'ল মানুহ, ক'ত গ'ল? হে মানুহ নাই নেকি? এই কি হৈছে? কি খেতি কৰা আছে আপোনালোকক সকলোবোৰ দেখাম, ব'লক। ঘৰৰ পিছফালে আছে কি খেতি কৰা আছে দেখাই আছোঁ, চাই থাকক। এইফালে দেখিছে এইখিনি কৰা আছে, সেইফালে আছে এইখিনি হৈছে আপোনাৰ ফ্ৰেঞ্চবিন। এইটো ফ্ৰেঞ্চবিন লাগিছেনে নাই লগা, এইবোৰ লাগিছে, এইবোৰ ফ্ৰেঞ্চবিন, এই গোটেইখিনি ফ্ৰেঞ্চবিন হয়। এনেই যিমানখিনি দেখিছে এইবোৰ জগছবোৰ, যিমানখিনি দেখিছে এইবোৰ চব গোটেইখিনি ফ্ৰেঞ্চবিন দেই। ফ্ৰেঞ্চবিন লাগি আছে, ছিঙা হোৱাই নাই, আৰু ডাঙৰ হৈ লওক তাৰপিছত ছিঙিব লাগিব। আৰু এইফালে আছে আপোনাৰ মটৰ, এইগিলান মটৰ, এইখিনি মটৰ দেখিছে, এইবোৰ মটৰ লাগি আছে, বুঢ়া নাই হোৱা, সৰু এইবোৰ মটৰ, এইখিনি গোটেইখিনি মটৰ। এইফালে গোটেইখিনি মটৰ এইফালে, আৰু এইফালে আছে এইখিনি আপোনাৰ কি হয়, এইখিনি গোমধান হয়। এইখিনি বেছি ডাঙৰ হোৱাই নাই। তো গোবৰ দি থৈছে ইয়াত। আৰু মই যেতিয়া তেতিয়া বাৰীখনলৈ আহোঁ, যিহেতু কিন্তু ভিডিঅ' দিব পৰা নাই, পানী দিবলৈ আহোঁ। তো আজি ভিডিঅ'টো বনাই আছোঁ। আৰু এইফালে আছে আপোনাৰ লাই শাক আছে, দেখাই আছোঁ, চাই থাকক। এইবোৰ লাই শাক, এইফালে লাই শাক এইখিনি দেখিছে, এইখিনি গোটেইখিনি লাই শাক হয়। সেইফালে গোটেইখিনি লাই, আৰু সেইফালে আছে আপোনাৰ তিতা কেৰেলা আছে, সেইখিনিও দেখাম আপোনালোকে। সেইটো ইখন বাৰীত আছে আপোনাৰ তিতা কেৰেলা আছে, আৰু এখন বাৰীত আছে সেইফালে আপোনাৰ বন্ধাকবি আছে, তাৰপিছত জলকীয়া আছে, বিলাহী আছে, ধনিয়া আছে। তো এইবোৰ দেখাম, আপোনালোকে চাই থাকক ভিডিঅ'টো কণ্টিনিউ, স্কিপ নকৰিব। তেতিয়া আপোনালোকক তিতা কেৰেলা দেখাম, ব'লক। আৰু এইফালে দেখিছে, এইবোৰ দেখিছে তিতা কেৰেলা গছ। তিতা কেৰেলা মানে মাটি কেৰেলা হয় এইটো এইখিনি এইফালে এইবোৰ চব। তো যিমান পাৰোঁ দেখালোঁ, আপোনালোকে দেখিছে। আৰু এখন বাৰী আছে, তাত ওলকবি আছে আৰু বন্ধাকবি আছে, সেইবোৰ দেখাব। আৰু ঘৰলৈ ওলকবি কেইটামান ছিঙি লওঁ। তো ওলকবি মায়ে লৈ যাব কৈছে, যিহেতু বেছি নিনো, এনেই দুটামান লৈ যাম। আৰু যিহেতু ঘৰত মানুহ বেছি নাই, তিনিটা আছোঁ বৰ্তমান, মা দেউতা মইহে আছোঁ, দাদাটো নাই, বাহিৰত গ'ল। আৰু এতিয়া ওলকবি ইফালে আছে, এইফালে আছে আপোনাৰ ওলকবি শেষেই হ'লগৈ। আৰু এইফালে ছিঙিলে, ইয়াত গোটেইখিনি ভৰ্তি হৈ আছিলে, ছিঙিলে উঘালি নিলে খাবলৈ। দেখিছে ওলকবি, দেখিছিলে ওলকবি, পূৰা লোকেল ওলকবি, ঘৰত খেতি কৰা ওলকবি। আৰু এইফালে আছে আপোনাৰ বন্ধাকবি, এইখিনি
বন্ধাকবি হোৱাই নাই, খাবলৈ হ'বগৈ আৰু। তো এতিয়া হৈ আছে বৰ্তমান এইফালে বন্ধাকবি। এইখিনি বন্ধাকবি দেখিছে, আৰু এইফালে যিজোপা হৈছে বিলাহী গছ, এইজোপা এইফালে এইজোপা আৰু এইখিনি দেখিছে ধনিয়া গছ আৰু ইমানেই খেতি কৰিছে, বেছি নাই। এইফালে জাতিলাও গছ আছে, যোৱা বৌহঁতৰ হয়। বাকী এইখিনি আমাৰ গাঁৱতে এই কুকুৰটোৱে যিটো ভকি আছে কৈছিলে, একদম খং উঠি যায় মানে শান্তি ভিডিঅ' এটা বনাব। তো সিমানেই ঘৰৰ লোকেল, একদম পূৰা চালানী নহয়, লোকেল লাগিলে কমকৈ হওক, কিন্তু যিটো খাই সোৱাদ লাগে ন, সেই চালানীখিনি সোৱাদ নালাগে। তো সিমানে ওলকবি দুটামান ছিঙি লওঁ আৰু মই চিধা ঘৰলৈ গৈ ল'ম। ঘৰত গৈ তাৰপিছত ওলাই যাম। তো ভিডিঅ'টো তেতিয়া কণ্টিনিউ কৰিম। এতিয়া ওলকবি দুটামান উঘালি লওঁ বাৰু। তুমি এইটো উঘালি দিম ওলকবিটো। বেছি নিনো, যিহেতু ডাঙৰ হোৱাই নাই ন। আৰু এইফালৰ পৰা ছিঙিম এইকেইটা। এইটো এটা হৈ গ'ল। এই তিনিটাই ছিঙি ল'লোঁ, হৈ যাব। A few minutes later. চ' ফাইনেলি মই এতিয়া বৌহঁতৰ পৰা ওলকবি লৈ আহি পাই গ'লোহি। এতিয়া ড্ৰেছ চেঞ্জ কৰি ল'লোঁ আৰু মই অলপ এতিয়া বৰ্তমান চাহ খাম। এইটো ভিডিঅ' নেদেখাওঁ বাৰু। তাৰপিছত চাহ খাই মেলি আৰু আপোনালোকক বস্তু এটা দেখাই আছোঁ, যিটো নেকি আমাৰ ঘৰত বৰ্তমান পুহিছে। তো কোনে কোনে খাই ভাল পায় প্লিজ কমেণ্ট কৰিব। আৰু আপোনালোকে যিমানসকলে ভিডিঅ' চাই সকলোৱে ছাবস্ক্ৰাইব নকৰে, কি কাৰণে নকৰে কওকচোন বাৰু হে। তো মানে 75% ছাবস্ক্ৰাইব নকৰে, 25% ছাবস্ক্ৰাইব কৰে। যিসকলে চাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকৰ মৰম আৰু ছাপোৰ্টৰ অবিহনে মই একো নহয়। তো মৰম আৰু ছাপোৰ্টটো দিব প্লিজ। তো আৰু এতিয়া আপোনালোকক দেখাই আছোঁ মই আৰু এটা বস্তু। তো সম্পূৰ্ণ চাই থাকক আৰু কমেণ্ট কৰিব কাৰ প্ৰিয় হয় এইটো বস্তু। চাই থাকক। ফাইনেলি আপোনালোকক মই এতিয়া বৰ্তমান দেখাইছোঁ। কোনে ক'ব পাৰিব বাৰু এইখিনি কি হয়, কমেণ্ট কৰা কোনে পাৰা। এইখিনি এতিয়া 5 দিন হৈছে। তাৰপিছত বাকী দেখাই আছোঁ, মই ক্লিপ কেইটামান লৈ থৈছোঁ। তো আচলতে এইখিনি বহুত আগতে পুহিছিলে, এতিয়াও পুহিছে বাৰু। তথাপিও মই আগতে লোৱা ক্লিপ ভিডিঅ'টোত লগাই দিছোঁ। আৰু এনেদৰে পাত খুৱাই ডাঙৰ কৰি আছোঁ। আৰু এনেদৰে তাৰপিছত এটা দুটাকৈ পকিছে, আৰু পকাৰ পিছত এইবোৰ জালিত দি দিছোঁ। তাৰপিছত জালি ভাঙিবলৈ এসপ্তাহমান থ'ব লাগে, তাৰপিছতহে জালি ভঙা হয়। দেখাই আছোঁ সেইখিনিও আপোনালোকক। আৰু চব ফাইনেলি তোমালোকক দেখালোঁ। মই এইখিনি আচলতে আজি মানে আগতে লোৱা ক্লিপ এতিয়া মই এড কৰি দিছোঁ। তো আজি এতিয়া জালি ভাঙি আছে আৰু সেইখিনি তোমালোকক দেখাম। তাৰপিছত জালি ভঙাৰ পিছত ভাজিব, তাৰপিছত ধুনীয়াকৈ খাম। আৰু কাৰ প্ৰিয় হয় প্লিজ কমেণ্ট কৰিবা। মোৰতো বহুত বেছি প্ৰিয়। তো চাই থাকা, দেখাই আছোঁ। আৰু ফাইনেলি জালিটো ভঙা হ'ল। আৰু এনেকৈ আচলতে এইটো 40-45 দিন লাগে। আচলতে গৰম ঠাণ্ডাৰ ওপৰতো কথা, ৰ'দ যিমান দিব সিমান সোনকালে পকে, আৰু ঠাণ্ডা দিনত অলপ প্ৰব্লেম হয়। তো পকিলে আৰু তাৰপিছত কাটি মেলি ভাজি মেলি দেখাই আছোঁ আপোনালোকক, চাই থাকক। আৰু কোনে কোনে এতিয়ালৈকে গম পোৱা নাই বাৰু কিহঁত, সিহঁতক মই কৈ দিছোঁ, এইবোৰ হৈছে মুগা লেটা। তো কোনে কোনে খাই ভাল পোৱা প্লিজ কমেণ্ট কৰিবা। মোৰ কিন্তু আটাইতকৈ বহুত প্ৰিয় দেই, মই বহুত ভাল পাওঁ খাই। তো এইটোৱে, চাই থাকা। 2,000 years later. তো ফাইনেলি জালি ভঙা হৈ গ'ল, তোমালোকক দেখালোঁ। এতিয়া বৰ্তমান বাজি আছে, তো মই খাম আৰু। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আই হোপ আপোনালোকে চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু পুনৰ এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই, লাভ ইউ অল।